মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ লেচন নম্বৰ 1ৰ পৰিমেয় সংখ্যাৰ অনুশীলনী 1.1ৰ 2 নম্বৰ অংকবিলাক কৰিম। তো তোমালোকে ভিডিঅ'টো শেষলৈ অৱশ্যই চাই থাকিবা আৰু মই আগৰ ভিডিঅ'ত এই 1 নম্বৰ এইবিলাক ধুনীয়াকৈ বুজাই দিছোঁ। তোমালোকে যদি চোৱা নাই তো সেই ভিডিঅ'টো অৱশ্যই চাই ল'বা, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। তো ব'লা আৰম্ভ কৰোঁ 2 নম্বৰটো। এইটো চোৱা, 2 নম্বৰত আমাক কি দিছে? 1 মিনিট মই কনজুম কৰি লৈছোঁ। চোৱা 2 নম্বৰত আমাক কি দিছে? 2 নম্বৰত দিছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা, মানে যোগাত্মকৰ বিপৰীত সংখ্যাটো লিখিব গৈছে। ইয়াত কি দিয়া আছে? 1 নম্বৰটো চোৱা -7/9, 2 নম্বৰটো 3 দিয়া আছে, 3 নম্বৰটো -2/8 দিয়া আছে, 4 নম্বৰটো 19/-7 দিয়া আছে, আৰু 5 নম্বৰটো -a/c দিয়া আছে। তো এইটো কৰিব কৈছে। তো ব'লা আমি এইটো আৰম্ভ কৰোঁ। তো তোমালোকে সকলো প্ৰথম কি লিখিবা? সমাধান লিখিবা। চোৱা এটা বস্তু, তোমালোকে ইয়াত যে কৈছে যোগাত্মক বিপৰীত সংখ্যা, যোগাত্মক বিপৰীত মানে কি? এই 1 নম্বৰটো যে আমি কৰিম, এইটো -7/9, -7/9ৰ যোগাত্মক বিপৰীত সংখ্যা, মানে যোগাত্মক বিপৰীত সংখ্যা কি হ'ব ইয়াত? তো তোমালোকে এটা বস্তু চাবা, এইটো -7/9ৰ যোগাত্মক বিপৰীত সংখ্যা, মানে যোগাত্মক বিপৰীত সংখ্যা এনেকুৱা এটা তোমালোকৰ সংখ্যা ল'ব লাগিব যিটো যোগ কৰিলে, যোগাত্মক কৈছে নহয়, মানে যোগ কৰিলে কি ওলাব লাগিব? 0 ওলাব লাগিব, এনেকুৱা এটা সংখ্যা ল'ব লাগিব। তো তোমালোকে এইটো কি সংখ্যা ল'বা? তো তোমালোকে কি ল'বা? ইয়াত যিহেতু মাইনাছত আছে, এই সংখ্যাটো ছেম টু ছেম সংখ্যাটো লৈ লোৱা। এইটো কিহত আছে? প্লাছত আছে। তাৰমানে এইটো চোৱা, -7/9 + 7/9, আমি সংখ্যাটো লৈছোঁ এইটো। এই দুটাক যদি আমি যোগ কৰোঁ তো 0 ওলাব লাগিব। তো আমি কৰি চাওঁ। চোৱা তলত, ইয়াত কি আছে? তলত 9 আছে, তলত 9টো কমন লৈ ল'ল। ওপৰত 7 আছে, এটা আছে -7 আৰু এটা আছে +7। তো মাইনাছে প্লাছে মাইনাছ, তো হাতৰ পৰা 7 গ'লে 0 থাকে। যদি ওপৰত 0 থাকে তো তলত কি হৈ যাবগৈ? তো ওপৰত 0 থাকিলে তো গোটেইখিনি 0ই হৈ যাবগৈ। তো এইটো 0 ওলাল। তাৰমানে এইটোৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব এইটো। মানে ইয়াত যদি মাইনাছত থাকে, ইয়াত অপজিটটো প্লাছত দি দিবা। বুজিছা নহয়? তো এইটো 3। তো 3 যোগাত্মক বিপৰীতটো কি হ'ব? তো মই 2 নম্বৰটো কৈ দিওঁ, ইয়াত লিখি দিবা 3ৰ যোগাত্মক বিপৰীত সংখ্যা। 3ৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব? ইয়াত +3 দিয়া আছে, তোমালোকে ইয়াত ডাইৰেক্ট -3 দি দিবা। কি কৈছে? যে সংখ্যাটো দিয়া আছে 3টো, সেইটোৰ লগত কি সংখ্যা যোগ কৰিলে 0 ওলাব, সেইটোৱে হৈছে যোগাত্মক বিপৰীত। তো তোমালোকে জানাই ইয়াত 3 আছে, তো ইয়াত -3 যদি আমি যোগ কৰোঁ তেনেহ'লে 0 ওলাব। কেনেকৈ? তোমালোকে চোৱা, ইয়াত 3 আছে, প্লাছে মাইনাছে মাইনাছ, আৰু প্লাছে মাইনাছে মাইনাছ হৈ গ'ল, ইয়াত 3 হৈ গ'ল। তো 3 পৰা 3 গ'লে 0, এইটো ওলাই গ'ল 0। তো বুজি পাইছা নহয়? তাৰমানে ইয়াত প্লাছ দিলে তোমালোকে ইয়াত মাইনাছ দি দিবা। ইয়াত মাইনাছ দিয়া, এয়া চোৱা, ইয়াত মাইনাছ দিয়া আছে আৰু মই ইয়াত প্লাছ দি দিছোঁ। তো এনেকৈ শ্বৰ্টকাটত তোমালোকে গোটেইখিনি অংকবিলাক কৰি পেলাবা। দিয়া মই আৰু এটা কৰি দি আছোঁ। 3 নম্বৰটো চোৱা, -2/8ৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব? ইয়াত মাইনাছত দিয়া আছে, ইয়াত প্লাছত দিব পাৰিবা। 2/8, ইয়াত মাইনাছ আছে, ইয়াত মাইনাছ নিদিওঁ, চিম্পুল। তো 4 নম্বৰটো আৰু এই 5 নম্বৰটো তোমালোকে নিজে কৰি পেলাবা। ধৰা মই এটা দেখাই দি আছোঁ। ধৰা 4 নম্বৰটো কি দিয়া আছে? 4 নম্বৰটো দিয়া আছে 19/-7। তো এইটোৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব? চিম্পুল, ইয়াত মাইনাছত দিয়া আছে, তোমালোকে ইয়াত প্লাছত দি দিবা, হৈ গ'ল। আৰু ধৰা 5 নম্বৰটো দিয়া আছে, 5 নম্বৰটো -a/c। এইটোৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব? ইয়াত মাইনাছত দিয়া আছে, তোমালোকে ইয়াত প্লাছত দি দিবা, ঠিক আছে? a/c, ইয়াত মাইনাছ আছে, ইয়াত মাইনাছ দিয়া নাই, বাছ হৈ গ'ল। তো তোমালোকে বুজি পাইছা নহয় 2 নম্বৰটো? এতিয়া আমি 3 নম্বৰটো কৰা আৰম্ভ কৰোঁ। তো 3 নম্বৰৰ প্ৰশ্নত কি দিছে চাই লোৱা এবাৰ। তো চোৱা, 3 নম্বৰ প্ৰশ্নটো মই লিখি পেলাইছোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে। চোৱা, 3 নম্বৰটোত কি দিছে? -20/11 আৰু 5/6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা, মানে সংখ্যা দুটা লিখিব কৈছে, মানে এইটোৰ এটা বা কিমান সহজ অংক দি দিছে বা। চোৱা, সকলো প্ৰথম তোমালোকে কি লিখিবা? সমাধান লিখিবা। সমাধান লিখি এইটো চোৱা, -20/11, মানে -20/11ৰ যোগাত্মক বিপৰীত সংখ্যা। যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব? এইটো মাইনাছত দিয়া আছে, তো ইয়াত প্লাছত লিখি দিবা 20/11, হৈ গ'ল এটা। আৰু এটা কি আছে চোৱা, ইয়াত কি আছে? 5/6ৰ যোগাত্মক বিপৰীত সংখ্যা। 5/6ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি লিখিবা? ইয়াত প্লাছত দিয়া আছে, তোমালোকে ইয়াত মাইনাছত লিখি দিবা। এইটো চোৱা, -5/6। তাৰমানে বুজিছাই নহয়? তাৰমানে এইটো আৰু এইটো যদি যোগ কৰোঁ তো 0 ওলাই যাবগৈ, কাৰণ এইটো প্লাছত আছে, এইটো মাইনাছত আছে, বা এইটো যোগ কৰিলেও 0 ওলাই যাবগৈ। তো যোগাত্মক বিপৰীত সংখ্যাটো এইটোৱেই। তো এইটো হৈ গ'লগৈ আমাৰ। তো এতিয়া আমি 4 নম্বৰত কি দিছে সেইটো কৰিম, ব'লা। চোৱা, 4 নম্বৰটো কি দিছে? 4 নম্বৰটো দিছে গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা। গুণাত্মক বিপৰীত, তাৰমানে ইয়াত 1 নম্বৰটো দিছে কি? -13, 2 নম্বৰটো দিছে -4/9 × 2/7, 3 নম্বৰটো -2 × 2/5, 4 নম্বৰটো দিছে -1, 5 নম্বৰটো দিছে 2n/5। তো এইবিলাকৰ আমি কৰিব লাগিব। তো 1 নম্বৰটো আমি কৰা আৰম্ভ কৰোঁ। চোৱা, 1 নম্বৰটো দিছে -13, তো ইয়াত তোমালোকে সমাধান বা চলিউশ্যন বুলি লিখি ল'বা।
চোৱা -13ৰ গুণাত্মক বিপৰীত সংখ্যা এতিয়া চোৱা -13ৰ গুণাত্মক বিপৰীত সংখ্যাটো কি হ'ব তো তোমালোকে গুণাত্মক বিপৰীত সংখ্যা হ'বলৈ আগৰ ভিডিঅ'ত মই কৰাইছোঁ এইটো যেটো হৈছে প্ৰতিক্ৰম বা গুণাত্মক একেই তাৰমানে গুণাত্মক বিপৰীত সংখ্যাটো হৈছে ইয়াত যোনটো সংখ্যা দিয়া থাকিব -13 সেইটোৰ লগত তোমালোকে এটা সংখ্যা পূৰণ কৰিবা পূৰণ কৰিলে উত্তৰটো 1 ওলাব লাগিব তো যোনটো সংখ্যা পূৰণ কৰিবা সেইটোই হ'ব গুণাত্মক বিপৰীত সংখ্যা তো -13ৰ লগত আমি কি বিয়োগ কৰিম তো চোৱা -13ৰ লগত আমি কি বিয়োগ কৰিলে 1 পাম তো চোৱা -13ৰ লগত আমি কি বিয়োগ কৰিম 1/13 মানে -1/13 আমি বিয়োগ কৰিম -1/13 ঠিক আছে এইটো আমি বিয়োগ কৰিলে আমি কি পাম 1 পাম কেনেকৈ মই দেখাই দি আছোঁ ইয়াত 13ৰ লগত এই 13টো কাটাকাটি হৈ গ'ল কি থাকিল 1 মানে 1 পাই গ'লোঁ বুজিছা নহয় তো এনেকৈ তাৰমানে এইটো কেনেকৈ তোমালোকে ভাবিবা যে -13টো দিয়া আছে -13ৰ তলত একো নাই মানে কি আছে তলত 1 আছে তো সেইটোকে আমি উল্টাই আমি পূৰণ কৰি দিছোঁ এই 1টো ওপৰত যাবগৈ তলৰ 1টো ওপৰত যাবগৈ আৰু 13টো ওপৰত 13টো তলত যাবগৈ আৰু মাইনাছ চিনটো তলত আহি গ'ল যোৱা তো কি কৰিবা এই মাইনাছে কাটা গ'ল এই 13 কাটা গ'ল 1 কাটা গ'ল একো নাই মানে ইয়াততো একো নাই একো নাথাকিলে কি থাকে 1 থাকে তো বুজি গৈছা নহয় তাৰমানে এইটোৰে উল্টাটো লিখি দিবা সেই তাত উল্টাটো বুজিছা তো ইয়াত কি হ'ব ইয়াত ধৰা মাইনাছটো লিখি দিবা মাইনাছটো ইয়াত নিদিলেও হয় আগত দিলেও হয় তো ইয়াত -1/13 লিখি দিবা ঠিক আছে তো চেম এইটো 2 নম্বৰটো আমি কৰোঁ চোৱা 2 নম্বৰটো কি দিয়া আছে -4/9 ইনটু -2/7 তো চোৱা এইটো আগত মই সমাধানটো লিখিলোঁ তো সকলো প্ৰথম কি কৰিবা এইটো আকৌ পাতি লোৱা তো চোৱা এই দুটা কি কৰিবা পূৰণ কৰি দিবা এইটো পূৰণ কৰিলে আমি কি পাম চোৱা তলটোৰ লগত তলটো পূৰণ কৰি দিবা 9 7 গুণ 63 আৰু 4 2 গুণ 8 আৰু মাইনাছে কি হৈ যাবগৈ প্লাছ হৈ যাব যেহেতু পূৰণ আছে পূৰণ হ'লে কি হয় যোনটো প্লাছ হয় এইটো প্লাছ চিন হৈ যায়গৈ তো ইয়াত প্লাছ হৈ গৈছে তাৰমানে এইটো মানে এইটো অৰ্থাৎ এইটো ঠিক আছে তাৰমানে তোমালোকে এনেকৈ লিখি দিব পাৰা এইটো মানে এইটো তাৰমানে এইটোৰ গুণাত্মক বিপৰীত সংখ্যাটো কি লিখিবা এইটোৰ উল্টাটো লিখি দিবা ইয়াত প্লাছ আছে তাৰমানে ইয়াত প্লাছেই লিখিবা কিন্তু উল্টাটো লিখি দিবা ইয়াত ওপৰত 8 আছে ওপৰত এইটো তলত দি দিবা 63 তলত আছে সেইটো ওপৰত দি দিবা ঠিক আছে তো তোমালোকে এইটো আকৌ কৰি চাব পাৰা ধৰা এই সংখ্যাটো 8/63 ইনটু এইটোৰ লগত এইটো পূৰণ কৰি দিয়া 63/8 এইটো পূৰণ কৰিলে আমি কি পাম 1 পাম কেনেকৈ এইটোৰ লগত এইটো কেঞ্চেল গ'ল এইটোৰ লগত এইটো কেঞ্চেল গ'ল একো নাথাকিল 1 থাকিল তো সেইটোৱে মানে এইটো আৰু কৰিব নালাগে তোমালোকে ডাইৰেক্ট শ্বৰ্টকাট কৰি দিলেই হ'ল এইটো আৰু এইটো বাছ এইখিনি লিখিলেই হ'ল তোমালোকক ঠিক আছে তাৰপিছত চোৱা 3 নম্বৰটো মই ডাইৰেক্ট সমাধান কৰি দিওঁ 3 নম্বৰটো সমাধান -2 ইনটু 5 2 অৰ্থাৎ এইটো মানে কি এইটো অৰ্থাৎ কি হৈ যাবগৈ চোৱা এইটো তলত একো নাই মানে 1 আছে তো 1ৰ লগত 5টো পূৰণ হৈ যাবগৈ 5 1 গুণ 5 হৈ গ'ল ওপৰত কি আছে 2 আৰু 2 আছে 2 2 গুণ 4 ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ প্লাছে মাইনাছ হ'ব তো মাইনাছ হৈ যাবগৈ ইয়াত ঠিক আছে মানে এইটো অৰ্থাৎ এইটো তাৰমানে এইটোৰ গুণাত্মক বিপৰীত এইটোৰ গুণাত্মক বিপৰীতটো কি হ'ব এইটো উল্টাটো হৈ যাবগৈ -4/5 তো বুজি পাইছা নহয় তোমালোকে তো এতিয়া তোমালোকে 4 নম্বৰটো হোমৱৰ্ক কৰি ল'বা ঠিক আছে তো এইটো এনেকৈ কৰি ল'বা কি দিয়া আছে -1 -1ৰ গুণাত্মক বিপৰীত সংখ্যাটো কি হ'ব তো চোৱা ইয়াত লিখিবা -1ৰ ইয়াত পিছত ইয়াত গুণাত্মক মই কৰি দি আছোঁ বিপৰীত সংখ্যা -1 হ'ব কেনেকৈ হ'ব -1 চোৱা ইয়াত -1 আছে তলত একো নাই মানে 1 আছে আকৌ সেইটোকে আকৌ যদি আমি উল্টাই দিলে কি হ'ব এই তলৰ 1টো ওপৰত গ'লগৈ এই 1টো ইয়াত আহি গ'লগৈ ওপৰটো তলত আহি গ'ল ইয়াত মাইনাছ চিনটো ইয়াত ধৰা ইয়াত আহি গ'ল এতিয়া তলত যদি মাইনাছ থাকে 1 থাকে নিলিখিলেও হয় এইটো নিলিখিলেও হয় তো ইয়াত -1 আহি গ'ল কি নাই আৰু দুটা যদি পূৰণ কৰা 1 1 গুণ কি হয় 1 হয় মাইনাছে প্লাছ হয় প্লাছ হৈ গ'ল তাৰমানে 1 আহি গ'ল কি নাই এইটো 1 আহি গ'ল কি নাই তাৰমানে এইটোৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ব -1 তো তোমালোকে বুজি পাইছা আৰু 5 নম্বৰটো কি দিয়া আছে চোৱা 2n/5
এইটোৰ গুণাত্মক বিপৰীত সংখ্যাটো কি হ'ব এইটোৰ গুণাত্মক বিপৰীত সংখ্যা কি হ'ব এইটো উল্টাই দি দিবা এইটো ঘৰত কৰিবা পেলাবা তোমালোকে মই ইয়াত ডট দি শ্বৰ্টকাট কৰি পেলাইছোঁ ঠিক আছে এইটোৰ গুণাত্মক বিপৰীত উল্টাটো হৈ যাবগৈ 5/2n বুজি পেলাইছা কিমান সহজ অংক তো এইবিলাক তোমালোকে সব ঘৰত টুকা বহীত উঠাই পেলাবা এতিয়া আমি 5 নম্বৰটো কৰিম চোৱা এই 5 নম্বৰ অংকটো কি দিছে চোৱা -1 * 2/3 3ৰ গুণাত্মক বিপৰীত 5/3 হয়নে যুক্তি দিয়া মানে এইটোৰ গুণাত্মক বিপৰীত এইটো হয়নে যুক্তি দিয়া তো এতিয়া আমি কৰি চাম এইটো হয় কি নহয় তো তোমালোকে সকলো প্ৰথম কি দি দিবা তোমালোকে সকলো প্ৰথম ইয়াত সমাধান বুলি লিখা এতিয়া এইটো আমি লিখি আছো মানে এইটোৰ গুণাত্মক বিপৰীত এইটো হয় কি নহয় তোমালোকক কৰিব কৈছে তো এইটো কৰি পিছত এইটো তোমালোকে এইটোতো কৰিব পাৰা ইয়াত মিশ্ৰ ভগ্নাংশ দিয়া আছে তো মিশ্ৰ ভগ্নাংশটো ই কৰি অপকৃত ভগ্নাংশত আনিব লাগিব সকলো প্ৰথম তো ইয়াত তলত 3 আছে 3 দি দিছোঁ ইয়াত এই 3ৰ লগত একটো কি হ'ব পূৰণ হ'ব 3 × 3 আৰু পূৰণ হোৱাৰ পৰা পিছত যি ফলটো পাম সেই ফলটোৰ লগত এই দুইটো যোগ হৈ যাবগৈ যেনেকুৱা ইয়াত চোৱা 3 × 3 2 যোগ হ'লে কি হ'ব 5 ঠিক আছে আৰু ইয়াত মাইনাছ চিনটো ইয়াত আহি যাবগৈ তো আমি এইটো পাই গ'লোঁ এতিয়া চাওঁ এতিয়া এই -5/3 লগত কি সংখ্যা পূৰণ কৰিলে 1 ওলায় তো এইটো আমি 1 ওলায় তো এইটো কি সংখ্যা পূৰণ কৰিলে 1 ওলায় তো আমাৰ গুণাত্মক বিপৰীত সংখ্যাটো এইটো দিয়া আছে তো এইটো পূৰণ কৰিলে যদি 1 ওলায় তেনেহ'লে এইটো হয় গুণাত্মক বিপৰীত বুজিছা যদি নোলায় তো নহয় তো এইটো 1 হয় কি নাই আমি চাই আছোঁ চোৱা ইয়াত কি দিয়া আছে এইটোৰ গুণাত্মক বিপৰীত এইটো আছে তো এইটো আমি পাতি দি আছোঁ এইটো চোৱা 5/3 তো এইটো পূৰণ কৰোঁ চাওঁ 1 ওলায় কি নাই তো ইয়াত চোৱা তলত কি আছে 3 3 তো তলত 3 3টো পূৰণ হৈ যাব 3 3 × 9 ইয়াত কি আছে 5 5 আছে 5 5 × 25 আৰু ইয়াত প্লাছ মাইনাছ আছে প্লাছ আছে মাইনাছ প্লাছ মাইনাছ তো চোৱাচোন ইয়াত 1 হৈছে কি নাই হৈছে নহয় তো পৰীক্ষাত এনেকৈ লিখি দিবা এইটো কেনচেল কৰি দিবা 1 কি হোৱা নাই একো হোৱা নাই সেইটো সমান হোৱা নাই সেইকাৰণে কাটি দিছোঁ তাৰপিছত তোমালোকে ইয়াত লিখি দিবা এতেকে -1 * 2/3 3ৰ গুণাত্মক বিপৰীত 5/3 নহয় বাছ মানে এইটো গুণাত্মক বিপৰীত সংখ্যা এইটো নহয় বুজিছাই যুক্তি দি দিলোঁ আমি এইবিলাক তো এনেকৈ কৰি পেলাবা 5 নম্বৰটো এতিয়া 6 নম্বৰটো কি দিছে ব'লা চাওঁ আহা তো 6 নম্বৰটো প্ৰশ্নটো মই লিখি পেলাওঁ আগতেই চোৱা 6 নম্বৰটো কি দিছে 1ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি মানে 1ৰ গুণাত্মক ওলাব গৈছে আৰু যোগাত্মক বিপৰীতটো কি তো আমি জানো এই 1ৰ গুণাত্মক বিপৰীতটো কি হ'ব 1 হ'ব কেনেকৈ চোৱা গুণাত্মক বিপৰীতটো কিন্তু গুণাত্মক বিপৰীত মানে কি এই 1ৰ লগত কি সংখ্যা পূৰণ কৰিলে 1 ওলায় তো তোমালোকে জানা 1ৰ লগত 1 পূৰণ কৰিলে 1 ওলায় 1 × 1 ঠিক আছে ইয়াত 1 হৈ গৈছে আৰু 1ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি তাৰমানে 1ৰ লগত কি সংখ্যা পূৰণ কৰিলে 1ৰ লগত কি সংখ্যা যোগাত্মক কৈছে মানে যোগ কৰিলে কি সংখ্যা যোগ কৰিলে 0 ওলাব তো চোৱা 1ৰ লগত -1 যদি আমি যোগ কৰি দিওঁ তাৰমানে এই সংখ্যাটোৱে যদি প্লাছ দিয়া থাকে ইয়াত তো তোমালোকে মাইনাছ দি লিখিবা আৰু মাইনাছ দিয়া থাকিলে ইয়াত তোমালোকে ইয়াত প্লাছ দি লিখিবা তাৰমানে এই 1ৰ লগত -1টো যদি আমি যোগ কৰি দিওঁ তেনেহ'লে 0 ওলাব কেনেকৈ চোৱা 1 আছে ইয়াত প্লাছে মাইনাছে কি হ'ব মাইনাছ হৈ যাব ইয়াত 1 হৈ যাবগৈ তাৰপিছত ইয়াত কি হৈ যাবগৈ ইয়াতো 0 আছে ইয়াত 1ৰ লগত 1 যদি যায়গৈ তো 0 কি 0 হ'ল কি নাই সমান হ'ল কি নাই তাৰমানে 1ৰ যোগাত্মক বিপৰীত সংখ্যা -1 তো আমাৰ এই 6 নম্বৰটো হৈ গ'ল এতিয়া 7 নম্বৰটো চাওঁ 7 নম্বৰটো কি দিছে 7 নম্বৰটো মই প্ৰশ্নটো আগত লিখি পেলাওঁ নহ'লে মেমৰিটো ফুল হৈ যায়গৈ মোৰ চোৱা 7 নম্বৰটো কি দি আছে -4/9 আৰু 11/16ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা গুণাত্মক বিপৰীত সংখ্যাটো তোমালোকে বুজি পাইছা অলৰেডি তো ইয়াত মই ডাইৰেক্ট শ্বৰ্টকাটত কৰি পেলাইছোঁ তোমালোকে এনেকৈ কৰি দিলে হ'ল স্কুলত তো ইয়াত মই এইটো চোৱা এইটো কি হ'ব তেনেহ'লে -4/9ৰ গুণাত্মক বিপৰীত সংখ্যাটো কি হৈ যাবগৈ ডাইৰেক্ট এইটো উল্টা হৈ যাবগৈ ইয়াত 9/4 আৰু মাইনাছ চিনটো ইয়াত আহি যাবগৈ আৰু ইয়াত কি দিয়া আছে 11/16ৰ গুণাত্মক বিপৰীত সংখ্যা কি হ'ব এইটো উল্টা হৈ যাবগৈ 16/11 তো বুজি পেলাইছা তো তোমালোকে যদি বুজি নোপোৱা আৰু বা বেলেগ অংক যদি থাকে তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপৰ গ্ৰুপৰ নম্বৰ দিয়া থাকিব আৰু লিংক দিয়া থাকিব আৰু হোৱাটছআপ চেনেলৰ লিংক দিয়া থাকিব তোমালোকে জইন কৰি ল'বা তাতো মোৰ ডাউট কিবা কিবি তোমালোকে সুধিব পাৰা মই এইবিলাক তোমালোকক ডাইৰেক্ট বুজাই দিম তাতে এতিয়া 8 নম্বৰটো কি দিয়া আছে চাই লওঁ আমি 8 নম্বৰটো দিয়া আছে তলৰ সংখ্যা দুটা প্ৰতিক্ৰম কি প্ৰতিক্ৰম মানে গুণাত্মক বিপৰীত যোনটো প্ৰতিক্ৰম ছেম একেই তো এইটো মই প্ৰশ্নটো লিখিলোঁ চোৱা 8 নম্বৰটো দিছে তলৰ সংখ্যা দুটা প্ৰতিক্ৰম লিখা তো প্ৰতিক্ৰম মানে কি প্ৰতিক্ৰম আৰু গুণাত্মক বিপৰীত ছেম বুজিছা প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত ছেম তো তোমালোকে ভয় খাব নালাগে তো তোমালোকে ইয়াত কি দিছে 2/3ৰ প্ৰতিক্ৰম কি তোমালোকে ডাইৰেক্ট এইটোৰ
বিপৰীতটো লিখি দিবা, ওপৰত 3 লিখি দিবা, তলত 2 লিখি দিবা, আৰু -5/12 প্ৰতিক্ৰম কি এইটো ছেম টু ছেম লিখি দিবা, 12/5 লিখি দিবা, আৰু এই মাইনাছটো ইয়াত লিখি দিবা। ঠিক আছে, যদি ইয়াত মাইনাছ দিয়া থাকে ইয়াতো মাইনাছ দিবা, খালি উল্টাই দিবা বস্তুটো। ইয়াত প্লাছ দিয়া আছে, ইয়াতো প্লাছ দিছোঁ, উল্টাই দিছোঁ। তো প্ৰতিক্ৰমটো কি গুণাত্মক বিপৰীত যোনটো সেইটো একেই, মানে নামটো দুটা বেলেগ বেলেগ দিছে, মানে বাৰ দি দিয়ে কেতিয়াবা, একেই বস্তুটো। তোমালোকে চোৱা প্ৰতিক্ৰম মানে কি এইটো যে 2/3 লগত কি পূৰণ কৰিলে, কি সংখ্যা পূৰণ কৰিলে 1 ওলাব। যোনটো সংখ্যা পূৰণ কৰিবা সেইটো হৈ যাব প্ৰতিক্ৰম। তো সেইটোৰ প্ৰতিক্ৰম কি, এইটোৰ উল্টাটো কৰি দিওঁ, 3/2 এইটো হৈছে আমাৰ প্ৰতিক্ৰম। কেনেকৈ এইটো কাটা গ'ল, এইটো কাটা গ'ল, একো নাই মানে 1 আছে, বুজি গৈছে, 1 আছে হৈ গ'ল। ছেম সেইটোৰো এইটো কাটা যাব, এইটো কাটা যাব, মাইনাছ মাইনাছ কাটা যাব, একো নাই মানে 1 আছে, প্ৰতিক্ৰম হৈছে এইটো। ঠিক আছে, 8 নম্বৰটো হৈ গ'ল। এতিয়া 9 নম্বৰটো কি দিছে চাই লওঁ। চোৱা ইয়াত কি দিছে 9 নম্বৰটো, প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি, মানে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যাটো কি কি হ'ব। চোৱা প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা, একে হোৱা পৰিমেয় সংখ্যা এটা হ'ব 1 আৰু এটা হ'ব ইয়াত আৰু লিখি দিওঁ 1 আৰু -1, এইটোৱে একেই হ'ব প্ৰতিক্ৰমৰ লগত। কেনেকৈ চোৱা 1ৰ লগত কি পূৰণ কৰিলে, এইটো এক্সট্ৰা কৰি দিয়া আছোঁ, 1ৰ লগত কি পূৰণ কৰিলে 1 হয়, 1ৰ লগত 1 পূৰণ কৰিলে 1 হয়। তো এইটো প্ৰতিক্ৰম কি নাই, এইটো প্ৰতিক্ৰম এইটো 1 এইটো হ'ল, আৰু ধৰা -1ৰ লগত কি পূৰণ কৰিলে 1 হ'ব, +1 হ'ব। তো -1 পূৰণ কৰিলে +1 হ'ব, তাৰমানে এইটোৰ প্ৰতিক্ৰম এইটো কি নাই, এইটো যেনেকৈ -1, তো এইটো -1 ছেম হ'ল কি নাই, তাৰমানে সেইটোৱে কৈছে যে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা এইটো 1 আৰু -1, বুজিছা। যদি ধৰা কোনোবা এটা সংখ্যা ধৰা তোমালোকে ইয়াত ধৰি পেলাইছা 5, তো এইটোৰ লগত কি সংখ্যা পূৰণ কৰিলে 1 ওলায়, তো 1/5, তাৰমানে ইয়াৰ তলত একো নাই মানে 1 আছে, এই 1টো ওপৰত গ'লগৈ কি নাই, এই ওপৰৰ 5টো কি হ'ল তলত হৈ গ'ল, কিন্তু এই সংখ্যাটো ইয়াৰ লগত চোৱা নিমিলে। এইবিলাক কিন্তু মিলে, -1 -1 1 1 মিলিছে, কিন্তু এইটো মিলা নাই কিয়, ইয়াৰ ওপৰত 5 আছে, ইয়াৰ ওপৰত 1 আছে, ইয়াৰ তলত 1 আছে, ইয়াৰ তলত 5 আছে, তো বুজি চুইছা, এইটো নিমিলে। তাৰমানে মিলা পৰিমেয় সংখ্যা দুটাই এই দুটাই, এই পৰিমেয় সংখ্যাবিলাক নিমিলে, বুজি পাইছা। এতিয়া আমি 10 নম্বৰটো কৰিম। 10 নম্বৰটো কি দিছে চাই লোৱা আগত। চোৱা ইয়াত কি দিছে, -25/16ক 5/13ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা, মানে এইটোৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব কৈছে, বুজিছা। তাৰমানে এইটো -25/16ক 5/13ৰ মানে 5/13ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা, এইটোৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব কৈছে। তো আগত এইটোৰ প্ৰতিক্ৰমটো ওলাই লওঁ, 5/13ৰ প্ৰতিক্ৰম কি হ'ব 13/5 হ'ব। তো এতিয়া আমি পূৰণ কৰি দিওঁ, -25/26 × 13/5, এই দুটা পূৰণ কৰি ইয়াত লিখি দিওঁ। চোৱা পূৰণ কৰাৰ আগত এইটো চোৱা, ডাইৰেক্ট তোমালোকে পূৰণ নকৰিবা, আগত চাবা কাটাকাটি যায় কি নাই। তো চাওঁ আমি, এইটো কাটাকাটি গৈ আছে ইয়াত, এইটো চোৱা 5 × 25, এই মাইনাছ চিনটো ইয়াত আহি গ'ল, চোৱা ঠিক আছে। আৰু এইটো 13 × 13, 13 2 × 26, ঠিক আছে। তো ইয়াত চোৱা 5/2 আৰু এই মাইনাছ চিনটো ইয়াত আহি গ'লগৈ, ঠিক আছে। বা তোমালোকে ইয়াত মাইনাছ চিন এটা দি দিব পাৰা, ঠিক আছে। তো এইটো পূৰণটো হৈ গ'ল আমাৰ, হৈ গ'ল। তো এতিয়া 11 নম্বৰটো কি দিছে ব'লা চাই লোৱা আগত। চোৱা 11 নম্বৰটো কি দিছে, কি বিধি প্ৰয়োগ হৈছে লিখা। মই ডাইৰেক্ট সমাধান লিখি এই এইবিলাক প্ৰশ্ন দিছে, মই ডাইৰেক্ট সমাধান লিখি তোমালোকক বুজাই দি আছোঁ। চোৱা কি দিছে, কি বিধি প্ৰয়োগ হৈছে। তো এইটোত কি দিছে, -3/5 × 2/7, আকৌ ইজুকালৰ এপিনে কি দিছে, -2/7 × -3/5। তো এইটো চোৱা, এই লাষ্টটো প্ৰথমত দিছে আৰু প্ৰথমতো লাষ্টত দিছে, এইটো কি বিধিত ইউজ হয় চোৱা, এইটো যোগ পূৰণত দিছে। চোৱা পূৰণটো চাওঁ, এইটো প্ৰথমত আছে লাষ্টত দিছে, বিটো লাষ্টত আছে প্ৰথমত দিছে, তাৰমানে এইটো ক্ৰম বিনিময় বিধি। তো তোমালোকে ইয়াত লিখি দিব পাৰা, ইয়াত এনেকৈ লিখি সমাধান দি উত্তৰত ডাইৰেক্ট এইটো পাতি তোমালোকে ইয়াত লিখি দিবা ক্ৰম বিনিময় বিধি, ঠিক আছে। ক্ৰম বিনিময় বিধি বুলি লিখি দিব পাৰা তোমালোকে। আৰু তাৰপিছততো কি দিছে চোৱা, এইটো দিছে -4/5 + 0। তো এইটোক আমি যোগ কৰিলে কিমান পাম, এইটো পাম, ঠিক আছে। -4/5, আকৌ সেইটোকে আকৌ ক্ৰম বিনিময় বিধি নিচিনা, এইটো লাষ্টটো প্ৰথমত দিছে, প্ৰথমতো লাষ্টত দি দিছে, কিন্তু মাজত যোগ কৰি আকৌ দেখাইও দিছে। তো যদি এনেকৈ দিয়া থাকে তেনেহ'লে তোমালোকে ক্ৰম বিনিময় বিধি নিলিখিবা, কি লিখিবা, যোগাত্মক অভেদ বুলি লিখি দিবা। তো চোৱা মই ইয়াত লিখি দি আছোঁ, যোগাত্মক অভেদ, অভেদ। কিয় যোগাত্মক অভেদ হৈছে, কাৰণ ইয়াত যোগ দিছে, কিন্তু এইটো চোৱা, এইটো যোগ দিয়া নাই, এইটো কি দিছে ছেম 2/9 × 1, এইটো ক্ৰম বিনিময় বিধি নিচিনা 1 × 2/9 দি দিছে। চোৱা প্ৰথমতো লাষ্টতো প্ৰথমত দি দিছে, কিন্তু ইয়াত আকৌ পূৰণ কৰি দেখাই দিছে। যদি পূৰণ কৰি দেখাই দিয়ে, যদি এইটো নিদিলেহেঁতেন তেনেহ'লে ক্ৰম বিনিময় বিধি হৈ গ'লহেঁতেন, কিন্তু যিহেতু এইটো দি দিছে তেনেহ'লে এইটো কিহত দিছে, পূৰণত আছে, এইটো কিহত আছে, পূৰণত আছে। তো পূৰণ থাকিলে তোমালোকে ডাইৰেক্ট লিখি দিবা, পূৰণ মানে কি, গুণাত্মক অভেদ বুলি লিখি দিবা তোমালোকে ইয়াত, গুণাত্মক অভেদ, ঠিক আছে। গুণাত্মক অভেদ বুলি লিখি পিছত এনেকৈ বেকেট দি দিবা। তো আজিলৈকে ইমানেই থাকিল, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ। তো নেক্সট ক্লাছত মই 12, 13,
14 এইবিলাক মই কৰাই দিম, সম্পূৰ্ণভাৱে কৰাই দিম। তো তোমালোকে যদি মোৰ চেনেলত যদি নতুনকৈ আহি থকা তো মোৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি ভিডিঅ'টো তোমালোকে ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা। আৰু কিবা কিবি যদি নুবুজা তেনেহ'লে মোক কমেণ্ট কৰিব পাৰা। মোৰ ডিছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক আৰু গ্ৰুপৰ লিংক দিয়া আছোঁ। আৰু মোৰ হোৱাটছআপ নাম্বাৰটো হৈছে এইটো। তোমালোকে যদি কণ্টেক্ট কৰিব পাৰা। কিবা কিবি বুজি নাপালে মোক হোৱাটছআপত কণ্টেক্ট কৰি পেলাবা। প্ৰশ্নবিলাক দি দিবা, মই চলিউশ্যন কৰি তোমালোকক দি দিম। এইটো হৈছে নম্বৰ। ঠিক আছে, তো আজিলৈকে ইমানেই। গুড বাই।